हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकर आपके चाइছে RZK টোটেল यूट्यूब चैनल। भाई आज 3 जुलाई सन्धियार गुरुत्वपूर्ण खबरসমূह এইটো ভিডিঅ'ত একেলগে চাওয়া হওক। राज्यर 28খন जिला बाনৰ কবলত 38 জনে হেৰুৱালে প্ৰাণ, 11 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। राज्यत क्रमत जटिल रूप धारण करिছে बान परिस्थिति। राज्यिक दुर्योग व्यवस्थापना कर्तृपक्षे जारी करा तथ्य अनुसरि 1 जुलाइर तुलनात 2 जुलाइर निशाলৈকে बहु बृद्धि पाले बाনত प्लावित अंचলৰ সংখ্যা। 1 जुलाइলৈকে राज्यत 19খন जिला बाনৰ কবলত পৰিছিল, যদিও 2 जुलाइर নিশালৈকে 28খন জিলাত বানপানী হৈছে। সেই অনুসৰি কামৰূপ, তামুলপুৰ, চিৰাং, মৰিগাঁও, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, ওদালগুৰি, নগাঁও, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, হোজাই, দৰং, চৰাইদেউ, নলবাৰী, যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং, গোৱালপাৰা, ধেমাজি, মাজুলী, তিনিচুকীয়া, কোকৰাঝাৰ, বৰপেটা আৰু কাছাৰ জিলা পৰিছে বানৰ কবলত। চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত এই জিলাকেইখনত 84টা ৰাজচক্ৰৰ মুঠ 2208খন গাঁও প্লাবিত হৈছে। এই বানত ক্ষতিগ্ৰস্ত হৈছে 11,34,446 জন লোক। ইয়াৰ উপৰি বানত কবলত পৰিছে 42,476.18 হেক্টৰ কৃষিভূমি। ইয়াৰ উপৰি 8,32,099টা পশুধন এই বানৰ কবলত পৰিছে। প্ৰশাসনৰ উদ্যোগত এতিয়ালৈকে 130টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত 18,459 গৰাকী বানপীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। বেচৰকাৰীভাৱে এই পৰ্যন্ত বানত 40 জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে, যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা 38 জন বুলি উল্লেখ কৰা হৈছে। পিছৰ খবৰটো হৈছে বানপানীৰ মাজতে বাঘৰ আক্ৰমণত 2 জন আহত, এজনৰ অৱস্থা সংকটজনক। বানপানীৰ বিভীষিকাৰ মাজতে নগাঁও জিলাৰ জুৰিয়া চেঙনিত বাঘৰ আতংক। বুধবাৰে জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেঙনিত পুৱাই বাঘৰ আক্ৰমণৰ সন্মুখীন হয় 2 জন লোক। ইয়াৰ পিছতে আহত দুয়োকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰোপৰি দুয়োৰে অৱস্থা সংকটজনক হোৱাত ICUলৈ স্থানান্তৰ কৰা হৈছে। বাঘৰ আক্ৰমণত আহত হোৱা লোক 2 জন ক্ৰমে জেঙনি গাঁৱৰ আব্দুল আজিজ আৰু দক্ষিণ কলাডুবা গাঁৱৰ আক্তাৰ আলী। ইয়াৰে আক্তাৰ আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে আজি পুৱা এই 2জন লোকে পথাৰলৈ যোৱাৰ সময়তে বাঘৰ আক্ৰমণৰ সন্মুখীন হয়। সন্দেহ কৰা মতে বানপানীৰ ফলত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে আক্ৰমণকাৰী নাহৰ ফুটুকীটোৱে। স্থানীয় অঞ্চলবাসীৰ সন্দেহ কেৱল এটাই নহয়, অঞ্চলটোত কেইবাটাও বাঘে আহি আশ্ৰয় লৈছে। তাৰ পিছৰ খবৰটো হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদবদল। অসম আৰক্ষী প্ৰশাসনত বুধবাৰে ব্যাপক ৰদবদল কৰা হৈছে। এই অনুসৰি ডিমা হাছাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে টাবুৰাম পেগুক নিযুক্তি দিয়া হৈছে। একেদৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে সুশান্ত বিশ্ব শৰ্মাক নিযুক্তি দিয়া হৈছে। অক্ষত গাৰ্গক চিৰাঙৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি ৰিপুঞ্জয় কাকতিক লখিমপুৰৰ জিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰা হৈছে। আনহাতে অৰ্পণা নটৰাজক DGP কাৰ্যালয়ৰ বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে অলিন্দিতা গগৈক ক্ৰীড়াৰ AIGP হিচাপে বদলি কৰা হৈছে। পাত্ৰিক ৰংহাঙক 14 নং অসম পুলিচ বেটেলিয়ন দৌলাহালৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। বিপৰীতে 14 নং অসম পুলিচ বেটেলিয়নৰ সৌৰভ শইকীয়াক দেৰগাঁৱৰ কমাণ্ডেণ্ট ৰূপে বদলি কৰা হৈছে। ময়ংক কুমাৰ জাক বৰপেটা জিলা আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি পুষ্কিন জৈনক দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ SP হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে বেদান্ত মাধৱ ৰাজখোৱাকো দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ SP হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে পংকজ যাদৱক চাইবাৰ অপৰাধৰ SP হিচাপে নিযুক্তি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰে। তাৰ পিছৰ খবৰটো হৈছে উত্তৰ প্ৰদেশৰ পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা 121 জনলৈ বৃদ্ধি। উত্তৰ প্ৰদেশৰ হাছৰথত মঙলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত 121 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয় আৰু কেনেকৈ এই ঘটনা হ'বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে ভাৰতীয় ন্যায়বিধিৰ ধাৰা 105, 110, 126, 223 আৰু 238ৰ অধীনত পঞ্জীয়ন কৰা হৈছে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ নাৰায়ণ শংকৰ বিশ্ব হৰি নামেৰে জনাজাত ভোলে বাবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেইবা লাখ ভক্তই এই অনুষ্ঠানত ভিৰ কৰিছিল। প্ৰশাসনৰ অনুমতিতকৈ ইয়াত বহুগুণ অধিক ভক্তৰ সমাগম হয়। তাৰ মাজতে মঙলবাৰে বিয়লি অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ভক্তৰ মাজত দৌৰাদৌৰি আৰম্ভ হয়। ফলত পদপিষ্ট হৈ এই পৰ্যন্ত 121 জনকৈ লোক প্ৰাণ হেৰুৱালে। এই ঘটনা চিকান্দ্ৰাই কোটৱালী অঞ্চলৰ GT ৰোডৰ ফুলৰাই গাঁৱত সংঘটিত হৈছে।
ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল অতি কমেও 40,000 লোক। ইমান বৃহৎ সংখ্যক লোক উপস্থিত থকাৰ পাছতো তাত নাছিল কোনো পৰ্যাপ্ত ব্যৱস্থা, নাছিল সুৰক্ষামূলক ব্যৱস্থা, যাৰ পৰিণতিত এই ঘটনা ঘটিবলৈ পালে। ইফালে আজি এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইয়াৰ উপৰি যিসকল আহত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোককো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। ভয়ংকৰ 3 বছৰত বিজেপি শাসিত মধ্যপ্ৰদেশত নিৰ্দিষ্ট 31,000ৰ অধিক মহিলা আৰু কিশোৰী। প্ৰতিদিনে এখন ৰাজ্যতে গড়ে 28 গৰাকী মহিলা আৰু 3 গৰাকী কিশোৰী নিৰুদ্দেশ হয়। বেটি বাচাও বেটি পঢ়াও বা লাললী বেহেনাৰ দৰে প্ৰকল্পৰ আৰম্ভৰ যদি মুদ্ৰাৰ এটা কাষ হয়, তেন্তে আনফালে এই অংকবোৰে এক ভয়ংকৰ ছবি দেখুৱাইছে। হিন্দী বলয়ৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম মধ্যপ্ৰদেশত বিগত 3 বছৰত 31,000 মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছে। কিন্তু এই 3 বছৰত মাত্ৰ 724টা গোচৰহে ৰুজু হৈছে। এই পৰিসংখ্যা মধ্যপ্ৰদেশ বিধানসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। 2003 চনৰ পৰা মধ্যপ্ৰদেশত চলি আছে বিজেপি চৰকাৰ। একেৰাহে 21 বছৰ বিগত বিধানসভা নিৰ্বাচনতো তাত বিজেপিয়ে জয়লাভ কৰিছিল। মধ্যপ্ৰদেশ বিধানসভাত কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন গৃহমন্ত্ৰী বালা বচ্চনে জানিব বিচাৰিছিল কিমান মহিলা নিৰুদ্দেশ হৈছে। এই পৰিসংখ্যাৰ প্ৰতি সঁহাৰি জনাই মধ্যপ্ৰদেশ চৰকাৰে বিধানসভাত অৱগত কৰে। 2021 চনৰ পৰা 2024 চনৰ ভিতৰত এই 31,000 মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ইয়াৰে কেৱল উজ্জয়িনীত যোৱা 34 মাহত নিৰুদ্দেশ হৈছে 676 গৰাকী মহিলা। কিন্তু সেই সন্দৰ্ভত এটা গোচৰ ৰুজু হোৱা নাই। ইন্দোৰ চহৰতো এমাহত সন্ধানহীন হৈছে 479 গৰাকী মহিলা, কিন্তু 15টা গোচৰহে দাখিল কৰা হৈছে। সাগৰ জিলাত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা 2384 জন, কিন্তু মাত্ৰ 245টা গোচৰহে দাখিল কৰা হৈছে। শিৱৰাজ সিং চৌহান 4বাৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাভলী লাডলী যোজনা, লাভলী বেহেনা যোজনা আদি আঁচনি আৰম্ভ কৰি মহিলাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে। কংগ্ৰেছ নেতা জিতু পাটোৱাৰীৰ মতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰ কিমান সংবেদনহীন এই ঘটনাই প্ৰমাণ কৰিছে। কিন্তু এই বিজেপিয়ে সমগ্ৰ দেশতে নাৰী সুৰক্ষাৰ নামত বক্তৃতা দি আছে। আজি সন্ধিয়াৰ খবৰ ইমানেই। যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।